আঁচনিৰ ওপৰত আজি আমাৰ কেবিনেটত আৰু এটা আলোচনা হয় যে যিটো অৰুণোদয় মাহ চলি আছে। এই অৰুণোদয় মাহত 2000 ব্যক্তিয়ে ইতিমধ্যে অৰুণোদয় স্বইচ্ছাই এৰি দিছে। প্ৰায় ৬২,০০০ ব্যক্তি অৰুণোদয় যোগ্য নহয় বুলি ষ্টুডেণ্ট বা NCC কেডেটসকলে ৰিপৰ্টিং কৰিছে। অহা 20 ছেপ্টেম্বৰৰ ভিতৰত এই অৰুণোদয় মাহৰ সামৰণি হ'ব। সামৰণি হ'লে আমি গম পাম যে কিমান মানুহক আমি আৰু অৰুণোদয় দিব নালাগে। তাৰ পৰিপ্ৰেক্ষিতত আমি নতুন অৰুণোদয় হিতাধিকাৰী সোমাব পাৰিম 6 লাখ বাজেটত, আৰু 1 লাখ যদি বাদ পৰি যায় ধৰি লৈছোঁ 7 লাখ লোকক সোমোৱাৰ প্ৰক্ৰিয়াটো আমাৰ আৰম্ভ হৈ যাব। 10 অক্টোবৰৰ পৰা তেখেতসকলে তেওঁলোকৰ পাবলগীয়া পুঁজিটো বাঢ়িব। অৰুণোদয় আঁচনিৰ ওপৰত আজি আমাৰ কেবিনেটত আৰু এটা আলোচনা হয় যে যিটো অৰুণোদয় মাহ চলি আছে। এই অৰুণোদয় মাহত 2000 ব্যক্তিয়ে ইতিমধ্যে অৰুণোদয় স্বইচ্ছাই এৰি দিছে। প্ৰায় ৬২,০০০ ব্যক্তি অৰুণোদয় যোগ্য নহয় বুলি ষ্টুডেণ্ট বা NCC কেডেটসকলে ৰিপৰ্টিং কৰিছে। অহা 20 ছেপ্টেম্বৰৰ ভিতৰত এই অৰুণোদয় মাহৰ সামৰণি হ'ব। সামৰণি হ'লে আমি গম পাম যে কিমান মানুহক আমি আৰু অৰুণোদয় দিব নালাগে। তাৰ পৰিপ্ৰেক্ষিতত আমি নতুন অৰুণোদয় হিতাধিকাৰী সোমাব পাৰিম 6 লাখ বাজেটত, আৰু 1 লাখ যদি বাদ পৰি যায় ধৰি লৈছোঁ 7 লাখ লোকক সোমোৱাৰ প্ৰক্ৰিয়াটো আমাৰ আৰম্ভ হৈ যাব। 10 অক্টোবৰৰ পৰা তেখেতসকলে তেওঁলোকৰ পাবলগীয়া পুঁজিটো বাঢ়িব। অৰুণোদয় আঁচনিৰ ওপৰত আজি আমাৰ কেবিনেটত আৰু এটা আলোচনা হয় যে যিটো অৰুণোদয় মাহ চলি আছে। এই অৰুণোদয় মাহত 2000 ব্যক্তিয়ে ইতিমধ্যে অৰুণোদয় স্বইচ্ছাই এৰি দিছে। প্ৰায় ৬২,০০০ ব্যক্তি অৰুণোদয় যোগ্য নহয় বুলি ষ্টুডেণ্ট বা NCC কেডেটসকলে ৰিপৰ্টিং কৰিছে। অহা 20 ছেপ্টেম্বৰৰ ভিতৰত এই অৰুণোদয় মাহৰ সামৰণি হ'ব। সামৰণি হ'লে আমি গম পাম যে কিমান মানুহক আমি আৰু অৰুণোদয় দিব নালাগে। তাৰ পৰিপ্ৰেক্ষিতত আমি নতুন অৰুণোদয় হিতাধিকাৰী সোমাব পাৰিম 6 লাখ বাজেটত, আৰু 1 লাখ যদি বাদ পৰি যায় ধৰি লৈছোঁ 7 লাখ লোকক সোমোৱাৰ প্ৰক্ৰিয়াটো আমাৰ আৰম্ভ হৈ যাব। 10 অক্টোবৰৰ পৰা তেখেতসকলে তেওঁলোকৰ পাবলগীয়া পুঁজিটো বাঢ়িব।